শিঙৰত গগন ফালিছে যে বিষটোৱে আকৌ দিছে হ'বলা দিছেতো এইখিনিতে খামুচ মাৰি ধৰে বৰ বিষায় নিবিষাবনে কমটো ধুমুহাই শৰীৰটোৰ ওপৰেদি পাৰ হৈ গৈছেনে বাৰু কণা গোসাঁই আৰু গোসাঁইনো কি দুখ মোৰেহে হ'ব নিজৰ গুণ বখানিব নালাগে ককাইদেউ কি হ'ল হে ৰাতিপুৱাই ইমান দাদাউৰি ফালি চিঞৰি আছা যে অকণ বহ কৰবালে ওলালি হ'বলা এফালে ওলাইছিলো ৰ'ব ককাইদেউৰ চিঞৰ বাখৰ শুনিহে সোমাই আহিলো বোলো কিনো হ'ল ৰাতিপুৱাইনো ইমানখন চিঞৰ বাখৰ কিয় কৰিছে এই কি কবি আৰু আমাৰ হুজুৰৰ কঁকালৰ বিষটো আকৌ উক দিছে নহয় এই গাঁতত পৰাৰে পৰা বিষটো দেখোন ভালেই পোৱা নাই লগতে দেখোন পেটটো খামুচ মাৰি ধৰে মানে তল পেটটোত কলে যাওঁ গোপাল লাগে বুজিছা তুমিয়ে কিবা এটা কৰা বুজিছা নহ'লে মই কিজানি মৰিয়ে থাকিম নেকি ৰ'বচোন ৰ'ব আপুনি কিয় মৰিব আৰু আমিবোৰ থাকোঁতে আপোনাক মৰিবলৈ দিমনো কেলে সেই আপদীয়া কথাবোৰ বাদ দিয়ক মুঠৰ ওপৰত কপালত চাউল কথা থাকিলে হৰিয়ে নিনিয়ে বুজিছে হৰিয়ে তৰিবহে কিন্তু কেনেকৈ তৰিবহে কিহেৰে তৰিব তাকে কোৱাচোন মোৰ কথা শুনা যদি কওঁ মই কবিৰাজ এজনৰ ওচৰলৈ যাব পাৰোঁ কেইপালিমান দিব খাই ভাল পাব লাগে কিন্তু কাম এটা কৰিব লাগিব কাম কি কাম এই বান্ধি আছো নহয় কাম কৰিবলৈ নালাগে মানে ময়ে পাৰিম এই ঘিনাৰাম বেজৰ নাম শুনিছে নহয় প্ৰথমতে তেওঁৰ ওচৰলৈ গৈ ঠিকনাটো চোৱাব লাগিব ঠিকনা মতে প্ৰথমতে কাম আৰু যদিহে তেওঁ কয় জৰা ফুকা কৰিব লাগে তেতিয়াহ'লে সেইমতেই কাম জৰা ফুকা মানে নহ'লে এটা কাম কৰক আপুনিয়ে মোৰ লগত ওলাওক ঠিক আছে ময়ে যাম বাৰু পিছে কেতিয়া কিনো যাবি কেতিয়া মানে এতিয়া ওলাব পাৰে ঠিক আছে তই অকণ বহ মই হাওতকৈ কাপোৰযোৰ সলাই লওঁ হেৰি নহয় তোক চাহ অকণো দিয়া নহ'লহে চাহ তাহৰ কথা পাছত প্ৰথমতে কাম হ'ব দে এই ধৰণৰ বিষালী ৰোগৰ কাৰণে জৰা ফুকাই কেতিয়াবা কামত দিয়ে তাৰ উপৰি এই ঘিনাই পূজা পাতলো কৰে নহয় গ্ৰহ পূজা কৰি কুগ্ৰহ দূৰ কৰিব পাৰে ককাইদেউ আপুনি চিন্তা কৰিব নালাগে সকলো ঠিক হৈ যাব আৰু আমিতো আছোৱেই নহয়
আপুনিহে পাইছে। কৃষ্ণ কৃষ্ণ প্ৰভু ওম ওম নম 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 নমো নম কৃষ্ণ 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 ওম সাহা ওম শান্তি 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 অফু নম 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 ওম হ্রিং হ্রিং ক্রিং সাহা নমো অফু ওম হ্রিং হ্রিং ক্রিং ক্রিং সাহা ওম নম 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 ওম হ্রিং হ্রিং ক্রুং ক্রুং সাহা ওম ফু ওম হ্রিং ক্রুং ক্রুং সাহা উফ ওফু ওম হ্রিং হ্রিং ক্রুং সাহা নমো নম 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 ওফু 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 হ্রিং ক্রুং ক্রুং সাহা ওম হ্রিং হ্রিং গালো বালো সকলো খোলাকটিৰ তাল। ইমান কৰিলো একো ফল নধৰিল। এই কথাই কথা নহয় আৰু এনেকৈ নহ'ব, কিবা এটা ব্যৱস্থা কৰিব লাগিব। ব্যৱস্থা? কি ব্যৱস্থা অ'? ইমান গাল টকা পইচা খৰচ হ'ল। কবিৰাজে নিলে, বেজে নিলে, এই কিবা বোলে এনে বনৌষধি তাতো গ'ল এগালমান, পূজা পাতলতো গ'ল, একো ভাল নহ'ল। এবাৰ নিজে কিবা এটা কৰিব লাগিব। কি কৰিবিনো ভানু? চাই থাকাচোন মই কি কৰিম। বেজ কবিৰাজ যেতিয়া চব ফেল মাৰিলে, এইবাৰ ডাক্তৰী কৰিম। ডাক্তৰী? অঁ, ভাবিছোঁ নহয়, ডাক্তৰীয়ে কৰিম। তোমাক ডাক্তৰখানালৈ লৈ যাম। চৰকাৰী ডাক্তৰে যি কৰে কৰিব। এনেকৈ আৰু চাই থাকিব নোৱাৰি নহয়। চৰকাৰী ডাক্তৰ মানে ডিছপেঞ্চৰী, মানে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ? সেইখন দেখোন ইয়াৰ পৰা বহুত দূৰ, 5-6 মাইলতকৈ বেছি নহ'বনে? যাবি কেনেকৈ? মানে মোক নিবি কেনেকৈ? সেই কথা তুমি ভাবিব নালাগে, সেই কথা আমুকিয়ে ভাবিব। তুমি কেঁকা গেঠাই থাকিলেই হ'ল। কিন্তু ডাক্তৰখানালৈ যাবি কেনেকৈ? ৰিক্সাত উঠি চহৰ ফুৰা দি ফুৰিবলৈ যাম, হ'বনে? হ'ব দে। হ'বতো। আমাক দেখি গাঁৱৰ পিলিঙা ডেকাই কি গীত জুৰিব জানা? কি? ৰিক্সাত উঠি দুখীৰাম ডাক্তৰখানালৈ যায়, আলি বাটৰ মানুহে ঘূৰি ঘূৰি চায়। নেক্সট। নাম? বিপুল দাস। বয়স? 50। বেমাৰ কি হৈছে? বুকুৰ বিষ। এখন লওক।
ৰাতিপুৱা এটা খাব, দুপৰীয়া এটা আৰু গধূলি এটা। হ'ব। নেক্সট, নাম? দুখীৰাম বৰা। বয়স? 50 মান দিয়ক আৰু। বেমাৰ কি হৈছে? আমাৰ এওঁ এবাৰ গাঁত এটাত পৰিছিল। তেতিয়াৰ পৰা এই কঁকালৰ বিষ, এই গাৰ বিষ, পিঠিৰ বিষ আৰু মানে পেটৰ এই কামোৰণি এইবিলাক আৰু হৈয়ে থাকে। এইটো ৰাতিপুৱা এটা দিব, গধূলি এটা দিব। এইটো খোৱাৰ আগতে 2 চামুচকৈ দিব। নেক্সট, শৈলেন ভৰালী। চাওঁ অকণমান। এই গৰম তেল অকণ মালিচ কৰি দিওঁ। কিজানি অকণমান সকাহ পায়েই। এই চৰকাৰী ডাক্তৰখানাৰ দৰৱ খাই দেখোন একো ভালেই নহ'ল। কটা চব ফুচফাচ। চাওঁ হাতখন। নাই ডাক্তৰীকে কৰিম, কিন্তু বেলেগ ডাক্তৰ। ময়ো এৰি দিয়া মানুহ নহয়। মানুহটোক লৈ এতিয়ানো মই কি কৰোঁ? শেষত কৈছিলোঁ ডাক্তৰী কৰিমেই। এই ডাক্তৰীকে কৰোঁ। কৰিব খুজিছ যেতিয়া কৰ, কিন্তু তোৰ তাকৈ ডাক্তৰে চায়ো দেখোন একোডাল কৰিব নোৱাৰিলে। জোৰ বিষ ততে থাকি গ'ল, লগ এৰা নিদিলে। ইপিনে তয়ো জেদ নেৰ, ময়ো বাধা নিদিওঁ। দিলেও শুনিবি জানো? কিন্তু মই কথা এটা কওঁ, তই শুনিবিনে? শুনিম দিয়া। ঈশ্বৰে কাণ দুখন দিছে শুনিবলৈ, আৰু ইমান দিনে তোমাৰ কথা কিবা নুশুনাকে আছোনে? তোমাৰ বাহিৰে অইন পুৰুষৰ কথাত কেতিয়াবা কাণ দিছোনে? কোৱা কোৱা। তেন্তে শুনচোন, আজিকালি বোলে বেলেগ বেলেগ ভাগৰ বেলেগ বেলেগ ডাক্তৰ ওলাইছে। এই ধৰ কাণৰ ডাক্তৰ, চকু ডাক্তৰ, দাঁতৰ ডাক্তৰ, হাত ভৰি নখ চুলি চবৰে বেলেগ বেলেগ ডাক্তৰ। হ'ব দিয়া, গোটেই ৰামায়ণখন গাব নালাগে। মই কিবা ইমান আকৰিনে? চব কথা বুজো। ৰবি আৰু আছে, অকল সেয়াই নহয়। কাণৰে বোলে সোঁ কাণৰ ডাক্তৰ, বাওঁ কাণৰ ডাক্তৰ, আকৌ সোঁ চকু ডাক্তৰ, বাওঁ চকু ডাক্তৰ, এনেকুৱা বেলেগ বেলেগ ডাক্তৰ। মোকো তেনেকুৱা ডাক্তৰ। মোৰতো পেট পিঠি কিবা বোলেনে মাছ দুখতহে বেমাৰটো। মাছ দুখৰ ডাক্তৰকে দেখুৱাব নোৱাৰনে? চমৎকাৰ! ইমান দিনৰ মূৰত মোৰ মানুহটোৱে এটা বুজন জ্ঞানীৰ কথা কৈছে। ঠিক আছে তেন্তে, এইবাৰ তোমাক তেনে এজন ডক্তৰৰ ওচৰলৈকে মই লৈ যাম। কিন্তু শৰীৰৰ মাজৰ ভাগৰ ডাক্তৰ। উশাহটো দীঘল কৰি লওক। ৰ'ব আহকচোন। অপাৰেশ্যন কৰিব লাগিব, মানে পেট কাটি ভিতৰৰ অংগ এটা পেলাই দিব লাগিব। চিন্তা নকৰিব, অদৰকাৰী অংগ একো কামত নাই। আচলতে এই অংগটো ভগৱানে কিয় দিলে বুজি নাপাওঁ। বাৰু যি কি নহওক,
মোৰ বোধেৰে সম্ভৱতঃ এই অংগটো পেলাই দিলেই আপোনাৰ বিষটো ভাল হৈ যাব লাগে। নকটাকে নোৱাৰিনে ডাক্তৰ? মানে পেট কাটি হেৰি ভাল হ'ব কেনেকৈ? মইতো ভাবোঁ সম্ভৱতঃ বিষটোৰ কাৰণ সেইটোৱেই, আৰু যদি সেইটোৱেই হয় তেতিয়াহ'লেতো কাটিব লাগিবই। কিন্তু ডাক্তৰ ৰ'বাচোন, তুমি মাজতে মাত নিদিবা। বাৰু ডাক্তৰ, পেট কাটোতে কিমান খৰচ পৰিব? এই ধৰক 50-60 হাজাৰমান, 50-60 হাজাৰ? বেছিও পৰিব পাৰে। এই ধৰা নাই নাই ডাক্তৰ, আৰু নধৰোঁ, মানে ধৰিবও নোৱাৰোঁ। অ' ভানু, একো ধৰা ধৰি নকৰোঁ দে, কটা চিঙাও নকৰোঁ, দেহাটো এনেকেই থাকক। তুমি চিন্তা কৰিব নালাগে বুজিছা। 3বাৰেই নিবাৰ, এইবাৰ শেষ চেষ্টা। মতা ডাক্তৰক দেখুৱালোঁ, এইবাৰ মাইকী ডাক্তৰক দেখুৱাই চাওঁ দিয়া। মতা ডাক্তৰে নোৱাৰা কাম মাইকী ডাক্তৰে বা পাৰেনে নোৱাৰে? এৰাটো তই ডাক্তৰণী হোৱা হ'লে নিশ্চয় পাৰিলিহেঁতেন। তইতো থোৱা চুপতি মাৰিব নালাগে। কেকনি দেদনিত তত নাই, থৰকাচুটি নাইকিয়া কৰে, চুপতি মাৰিবলৈ নেৰে। এইখন কাগজ লওক, পেথলজিষ্টৰ পৰা মোক এটা ৰিপৰ্ট অনাই দি দিব। ঠিক আছে। পেথলজিষ্টে ৰোগীৰ শৌচ, পেচাব, থু খেকাৰ শেঙুন পৰ্যন্ত পৰীক্ষা কৰে। ভাগে ভাগে ৰিপৰ্টবোৰ লৈ আহিব 3 দিনৰ মূৰত, মনত ৰাখিব। হ'ব। প্ৰকাণ্ড মতাটো হৈ সামান্য বেজিৰ খোজটোকে সহ্য কৰিব নোৱাৰিলে কেনেকে হ'ব? তই নুবুজিবি অ' ভানু। ই এনেকে হ'লে বেমাৰ কিডাল ভাল হ'ব? ইপিনে কঁকালৰ বিষ, পেটৰ বিষ বুলি চিঞৰি থাকিব। এয়া ৰিপৰ্টবোৰ আনিছোঁ। ৰিপৰ্টত কি পালে ডাক্তৰণী বাইদেউ? তোমাৰ স্বামী গৰ্ভৱতী।